এনআরসি রিজাল্ট দিব মোৰ নাম আহিনে নাহে এই ফাৰ্ষ্টত গিলা তো গোটাই মোৰ ভুলে হৈছিল এই হাৰুণত আহিনে নাহে আসি নে নাই সুধু ৰ ফোন এটা কৰো ও হেল্ল' ও হাৰুণ হাৰুণ ক'ত আছা তই হেল্ল' মই অমুকত আলবাদত তাতে কুলহাটীত তাতে বৈঠাবাদীত চিন নাপা বৈঠাবাদীত যিটো কালভাত আছে পাকটোতে তাকে গেলি মই তাতে আকলাই বহি আছো তোৰ এনাৰ্জিত নাম আছিল না হা ফাৰ্ষ্টতে অহা নাছিল নেকি ভাই মই তাকে লৈ একদম ভাবি আছো তই দে আহি আছা নেকি দে মই আকলাই বহি আছো আধুনিক খুব বেয়া লাগব কথা চালা হাতী অসমীয়া হয় যদি এনাৰ্জিত নাম নাহে তাতকে আৰু বয়া জীৱন আছে না এলা কত বেহাৰী কুমালীৰ এনাৰ্জিত নাম আছে বোলে মোৰ অহা নাই আসি না আৰুণ আহিয়ে নাপলা দুখুৱাই চালা এই চাবে সেনে আহা মানুহ বাংলাদেশৰ পাই তাৰ ফাৰ্ষ্ট সচৰাতে নাম আছে মই আজি পূৰ্বপুৰুষ মোৰ অসমীয়া মোৰ কিন্তু এনাৰ্জিত নাম অহা নাই এতিয়া মই অসমীয়া হৈ বাংলাদেশক খেদাব তই এনআৰচি ফৰ্মখন মোৰ কেনেকে ফিল আপ কৰিছিলি এনআৰচি ফৰ্ম তোৰ মই কে ফিল আপ কৰিম বেলেগে ফিল আপ কৰিছে মই জমা আহি দিছো তোৰ জমা দিছা কি দুখৰ কথা তোৰা কি দুখৰ কথা এনআৰচিত নাম অহা নাই দুখ নালাগিব তাতে তোৰ কি হল এনআৰচি ফৰ্মখন যে দিলো তই ভালকে ফিল আপ কৰিছিলি নে নাই ফিল আপ কৰিছো মই হেণ্ডক জমা দিছো হেণ্ডে যি কৰে কৰিছি মই তোৰ ফৰ্ম কে জমা নাদাম তোৰ এলা চাবে যাতে সেনে অহা মানুহ তাৰ নাম হল আহিল এনআৰচিত মোৰ বাবা ইয়াতে অসমত জন্ম লোৱা মানুহ চাবৰৰ নাম আহিব চাবৰৰ নাম নেকাৰ আহিব তই নিজৰ বস্তুখিনি ভালকে দিছিলি নে এড্ৰেছ খিনি মই তোক মই ৰঞ্জিতক দিছিলো ৰঞ্জিত না কি ই লৈ পইচা 500 হাতি লৈ গৈছিল মোক ফিল আপ কৰা বুলি কৈছা মই অফিচত বহি থাকো মই হেণ্ডক জমা দিছো তই মোক তাৰ চিনাকি দি মই তাক গৈছিলো সি তোৰ নামো কৈছে কি মই হেৰিক দিছো তোক দিয়া বুলি কৈছে হয় নেকি নাম বৰ্তমান অহা নাই কালি ৰিজাল্ট দিব হয় নেকি তই গম পা নাই ৰিজাল্টটো দিয়া বুলি মোক কি দিও কালি প্ৰথম হচৰা ৰিজাল্ট দিব তাতে তোৰ এতিয়া নামটো আহে না তাতে এতিয়া হেৰি লাভ নাই এগলা হচৰা গেলা কাম নাই এগলা হচৰা বিহাৰীৰো নাম আছে পাকিস্তানৰ মানুহৰো নাম আছে এগলা হচৰাত হয় নেকি এতিয়া মেইন হচৰা কালি হ'ব কালি যদি নাম আহে তই বাচি গলি তই কালি নাম আহিলে বাচি গলি মাতে মোক পুৱাই ফোন কৰিছে কি কৈছে ৰমাতে তই মাতে ফোন কৰি কৈছে কি হেৰি কৈছে কি 10 হেৰি হল এনআৰচিত নাম আছে না মোক সুধিলা মই কলো কি মই এনআৰচিত নাম অহা নাই বুলি কলো কি কৈছে কি তোৰ যদি নাম অহা নাই ইলাকাত তই বিদেশী বোলে মই বোলে বাংলাদেশত যাব লাগিব জন্ম লৈছো অসমত বাংলাদেশক মই যাব লাগে এলা চাবে যাতে বাংলাদেশত বা অসমত আছে এলা টেনচন লৈ লাভ নাই মই কিন্তু দিগদাৰ কৰিম দেই লাগ তোক দিগদাৰ কৰি লাভ নাই মোক দিগদাৰ কৰি লাভ নাই চৰকাৰক দিগদাৰ কৰিব লাগিব এইটো চৰকাৰে আমাৰ ইয়াতে বাঙালী হপা আনি হিন্দু বাঙালী আনছি মুছলিম বাঙালীটো এটা বেলেগ কথা যোনি কি নহওক মুছলিম বাঙালী হিন্দু বাঙালী কথা নাই মুঠতে আমাৰ অসমত বিদেশী থাকিব নোৱাৰে তই কি ক মই সেইটো জানো এতিয়া মোকে যে বিদেশী বেছে অসমীয়া মানুহ তোৰ নাম আহিব তই টেনচন ল'বা তোৰ কালি নাম আহিব কালি প্ৰথম বছৰ ৰিজাল্ট দিয়া নাই নহয় তোৰ নাম হ'ব তই টেনচন ল'বা নাম তোৰ আহিব কালি ৰিজাল্টটো দিবা দিয়া তই এতিয়া ধৰফৰি কৰি লাভ নাই মই পুৱাৰ পৰা একো এখাও নাই তই কেলা টেনচন লৈ মিছা মিছা লাভ নাই কালি তোৰ নাম আহিবা দি কালি ৰিজাল্টটো দিবা দি তই কালি পাছাৰে তেতিয়া যাৰ ৰখি থাকিবি এনআৰচিৰ অফিচত এনআৰচিৰ গাঁও পঞ্চায়তৰ অফিচত তাতে ৰখি থাকিলি হ'ল পুৱা তই যাবি আমাৰ পঞ্চায়তত গেলে হ'ব নেকি টেনচন লৈ লাভ নাই মুঠতে আমাৰ অসমত যোনবিলাক বিদেশী মানুহ আছে বিদেশী মানুহ আহে মানে কি সেইফালে হিন্দু বাঙালী হওক বা যিকোনো নহওক মানে বিদেশৰ পৰা আহিলি তাক আমি উলাই দিব লাগে আমি সেইটো প্ৰতিবাদ কৰিব লাগে হয় না নহয় সেইটো কথা হয় দেচোন আমি সেইটো প্ৰতিবাদ কৰিব লাগে সেইকাৰণে লাগি যা এই মই অলপ কাম আছে এই হেৰে কালি ৰিজাল্ট দিব না কালি ৰিজাল্ট দিব অলপমান কিবা কিবি কৰিব লাগিব তাৰ পিছত মই ফোনটো কৰি লওঁ তাক নাম আহে না নাহে বা কালি মোৰো অলপমান টেনচন লাগি আছে মোৰো প্ৰথম বছৰত নাম ভুল আছে হয় নেকি মই ফোনটো কৰি লৈ মই যাওঁ
যাওঁ হা মই মানে অলপ তে কাম মই আছে বনক ন নাম আহিব আমাৰ টেনচন ল'বা নালাগে নাম আহাটো আহিব পার না পালে মনে উঁচু পাই যদি ক্ষণে অনাল চাবে বাড়ুয়া কো গেছলে কেৰা কেৰা কি কেরা কেরা কি কেরা কেরা কাক বাঙালি বুলি কৈছা বাঙালি নাকি বাঙালি বুলি কৈছো কোনি আমার এনআরসির নাম আছে নাম তোর আছে আছে নাম আছে আমাৰ এনআৰচি হ্যাঁ আছে আমাৰ এনআৰচিৰ নাম কেরা কেরা দেশো বা ই এনাচিত নাম আহিল ও, কোনো চাবা হৈছে আগে নেকি? থাকে হা? বইলা সব দিয়ে আছে এনাচি রিজালাই দিয়া নাই নাম এ আহিল আমার ফার্স্ট খরচাত কি হসরাত না কি নাম নাম আছে আছে? আমাৰ এনাচিত নাম আছে হেন্নাই বাংলাদেশৰ পৰা আহিলে তোৰ এনাচিত নাম আছে কৈছো অসমীয়া কথা ক তই অসমীয়া যদি এই অসমীয়া কৈয়ে চাওঁ দিওঁ আমি ঐ ৰমাত কি তই মনে মন থাক মই চাবেদৰ লগত অসমীয়া ভাষা ধরে আমি থাকতে নরা এন্দক খেত বিয়া লাগবো বেটা অসমীয়া কাকে বেয়া লাগে খেদি আমি এত দখল ধরিয়া লাগবো দেখা পাম নহয় তহঁতক কেনকে দেখা পাবি কালি সি দেখা পাম এ কালি দেখা পাম কোর পানি কোত যায় এই বঙাল বাচ্চা তু দেখছি আমার হাতি অসমীয়ার দরে হইছি না কথা একদম ঘৰ কি আমাৰ- ভাং আজি তনতকে বেছি ভাল আমাৰ কথা আজি ভাং এই জোৱাই মই আহি আছা আজি এ কালি তহঁতে অলপা লাগি যালে ছুটিহে দিছো এই চাবেদক কালি যদি মই ওলাবা নলো তালি টোপলাত এটা বান্ধ কালি তই তোক মই খেদিমেই সুতি কাপোৰ এইটো চাবেৰ দুখু এই চাবেৰৰ লগত অলপ কথা পাতো ৰ ক'ৰ পাই এনে অলপ হৰপা ঘূৰি আহিলো এ কাঞ্চাই আমাক বাঙালী বেচিয়া অসমীয়া শিকাব ধৰিছে আমাক সি আমি অসমীয়াতো জানোৱে নে নহয় আমি অসমীয়া বহুত ভাষা দিন ইয়ে হল ইয়াতে আমাৰ। থাকবে আৰু হয় নে নহয় আমাৰ এনআৰচিটো নাম আছে তাকেইতো কে তহঁতক বাংলাদেশী বুলি কৈছি এই কাঞ্চাই তৰ্ক লাগি গৈছে আমাক বোলে খেদব লাগছি এটা বেলা তৰ্ক তাতে কালি এই ভাত বেলাই ই চলটো ভাল নহয় ন নাই সিমান এটা ঠিক নহয় মাথা কিবা লছি ভাই কবা নোৱাৰো তাৰ এনআৰচিত প্ৰথমতে খচৰাতে নাম নাহিল না প্ৰথম খচৰা দ্বিতীয় খচৰা ক'তো নাম নাহিল তাৰ কাৰণে সি যন্ত্ৰপাতি লাগিছে সেইকাৰণে পাগলা আছে মেইন কথা তাৰে বাইপেকৰ দিনৰ পৰাই তাৰ অলপ প্ৰব্লেম হৈ আছে শেষ খেদিলেও ভাল হয় দে তাকেতো আৰু সি যে কৈ থাকে বাংলাদেশীৰ কথা বাংলাদেশৰ পৰা আছি বাংলাদেশৰ পৰা আছি আমি আহি পেলাই কি শেষ তোৰ কথা ধুনীয়া কৈছি কৈছি চাবেৰৰ 2 দিনতে এই নাম আছে মই কৈছো সেইটো কথা নহয় সি অসমীয়া বাছ বা 2 দিনতে আহা বা কিবা কি সি অসমীয়া কবা জানে মই আৰু আগতে কৈছো অসমীয়া কবা জানে আনতে অসমীয়া বৰ্তমান আমাৰ অসমত আছে যেতিয়া কথা হ'ল এতিয়া আমাৰ অসমত যোনগিলা বাংলাদেশী আগৰ বাংলাদেশী আছে মানে আগৰ পিছত যোনগিলা আছে সেইগিলাক আমি হেদবা লাগে সেইগিলা খেদবা লাগে তাকেতো আমাৰ এলা কি কৰি বাংলাদেশী চাংলাদেশী গিলা মানে আমাৰ একো কাম নাই না আমাৰ এটা কথা হ'ল সেই 1971 চনৰ পিছত আগিলা চাই কি হিন্দু বাঙালি হওক চাই সি মুছলিম হওক চাই আৰু কিবা হওক এলা হেদবা লাগে হয় না নহয় তই কি কয় কালি বুজা কালি টেনচন ল'ব লাগে কালি কমেণ্ট মোৰ গাৰ কালাৰ এনেকুৱা হ'ব পাৰে বঙাল কিন্তু মই একচুৱেলি বঙাল নহয় নাই সঁচাকে বঙাল নহয় খালি অসমীয়া হাই ফ্ৰেণ্ডছ আপোনালোকে গমে পাইছে 30 জুলাই এনআৰচি ৰিজাল্ট দিব চ' আমি হাই কাজিয়া কৰি লাভ নাই একো লাভ নাই আমাৰ সকলোৱে নাম আহিব আপোনালোকে অলপো টেনশ্যন নল'ব আমাৰ নাম আহিব চবৰে নাম আহিব মানে কি আমাৰ এটাই কথা
মানে কি বিদেশী যিকোনো বিদেশী নহওক, ইফালে চাহে মুছলিম হওক বা হিন্দুৱে হওক বা যিকোনো নহওক, মানে বিদেশী 1971 চনৰ পিছত অহা খেদিব লাগে। আমাৰ অসম মুক্ত হ'ব লাগে, অসম বিদেশী মুক্ত হ'ব লাগে আমাৰ অসম। চ' আমাৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে ঘণ্টাটো বজাই দিব, আমাৰ ভিডিঅ'বোৰ আগতে পাব। আৰু ফ্ৰেণ্ডছ বেছি বেছি শ্বেয়াৰ কৰিব হা। বাই। মোৰ বাবাহঁত ইয়াতে অসমত জন্ম লোৱা মানুহ, তাৰ মোৰ নাম এ ভাই কালি এই কাঞ্চা না কি তোৰ লগত না কি সেনে যি তৰ্ক কৰিছিল ক'বাত আমাক অসম